দীপ্তি তালুকদাৰে কৈছে লভ ফ্ৰম নলবাৰী। তোমালোকৰ ঘৰ ক'ত? মোৰ ঘৰ আমগুৰি আৰু তাইৰ মাকৰ ঘৰ আছিলে মানে আমাৰ মাহঁতৰ ঘৰ আছিলে শিৱসাগৰ আৰু বেতবাৰী। জানো নহয় মই। তোমালোক আৰু আগুৱাই যাও, তোমালোকৰ ভিডিঅ' চাই ভাল পাওঁ। থেংক ইউ ছ' মাছ দীপ্তি তালুকদাৰ। আৰু নেক্সট কুৱেশ্যনটো পঢ়া। তাৰপিছত কৈছে যে প্ৰাৰ্থনা বৰুৱা ফাৰ্ষ্ট ওৱান, তোমালোকৰ এজ কিমান হ'ব? দুয়োৰে ঘৰ ক'ত? কলোৱে। এটা প্ৰশ্ন কৰিছে, বহুত এটা ভাল প্ৰশ্ন কৰিছে, গাঁৱলীয়া ল'ৰাই প্ৰশ্ন কৰিছে। আজিকালি প্ৰায় সম্পৰ্কবোৰ দেখিছো বহুতো মিছা প্ৰতিশ্ৰুতিৰে সম্পৰ্ক এটা আগবঢ়াই লৈ যায় আৰু তাৰ পাছত ল'ৰা এজনে বা ছোৱালীজনীয়ে যেতিয়া সেই সম্পৰ্কটো গভীৰ হ'ব লয় তেতিয়া আপুনি যাক বেছি গুৰুত্ব দি দিয়া যায় তাক অৱহেলা কৰিবলৈ লয়। আপোনাৰো প্ৰেমৰ পৰা বিবাহলৈ সফল সমাপ্তিত বহুতো বাধাৰ মাজেৰে পাৰ কৰিছে। সেয়ে ইয়াৰ ক্ষেত্ৰত আপোনাৰ মতামত এনেকুৱা ধৰণৰ প্লিজ জনাব। মোৰ ভাল পোৱা ছোৱালীজনীৰ নাম সোণালী, পাৰিলে নামটো মেনশ্যন কৰি দিব। বাই দা ৱে যুগ্ম জীৱনৰ বহুত শুভকামনা জনালো। এতিয়া প্ৰথম কথা হ'ল তুমি যিটো কুৱেশ্যন কৰিছা বৰ্তমান যুগততো সেইটোৱে হৈ আছে। আজিকালি ল'ৰাবোৰে মানে ধৰি লওক ল'ৰাই হওক বা ছোৱালী হওক এনজয়মেণ্ট, চ' সেই এনজয়মেণ্ট বোলা বস্তুটোৱে এটা লাইফ মানুহৰ খাই দিয়ে। এনজয়মেণ্ট আজিকালি মোৰ জিএফ আছে, মই গৌৰৱ কৰিছো। সেই বস্তুটো এটা মানে প্ৰতিযোগিতা টাইপ হৈছে যে মোৰ জিএফ আছে, বাইকৰ পকৰত উঠাইতো আজি তুমি ঘূৰি ফুৰিলা মানুহকে দেখাই। ভৱিষ্যত জীৱনটো যদি তুমি ভবা নাই, ভৱিষ্যত জীৱনত যদি তাইক তুমি ঢুকাই দিয়া, তাই লাইফটোতো বৰবাদ হলেই। তুমিতো একো নাই, তুমিতো ল'ৰা মানুহ হয়। আৰু এনেকুৱা ধৰণৰ ল'ৰা থাকে যিকেইটা ল'ৰাই মানে ধৰি লওক বহুত বেছি চিৰিয়াছ, তো তেওঁলোকৰ কাৰণে বহুত বেছি এইটো মানে ডিপ্ৰেশ্যন হৈ পৰে। চ' সেই ডিপ্ৰেশ্যন হ'বগে নালাগে। জীৱনটো যিহেতু দুদিনীয়া, তো ভালকে থাকা, বিন্দাস থাকা, চিল থাকা, একদম নিশ্চিন্তকে, আৰু ভাল পোৱা মানুহজনীকে বা ভাল পোৱা মানুহটোকে নিজৰ কৰিব ট্ৰাই কৰা, বহুত বেছি তাত সুখ পাবা। সেই বস্তুটো মই নিজে ৰিয়েলাইজ কৰো। তোমাৰ যিটো কুৱেশ্যন আছিলে বহুত এটা ভাল কুৱেশ্যন, যেনেকে তুমি কৰিছা তেনেকে দুয়ো হেপী থাকা, সুখত থাকা, আৰু লাষ্টত কৈ দিছো সোণালীৰ লগত ভালকে থাকা, ইমানেই আৰু। তাৰপৰা নেক্সট কুৱেশ্যনটো হৈছে সুইটি কলিতাই কৈছে, হাই লভ ফ্ৰম যোৰহাট, তোমালোকৰ কাহিনীটো কিহৰ পৰা কি হ'লগৈ জনাবাচোন। আমাৰ কাহিনীটো মানে প্ৰথমখিনিতো ক'লোৱে ব্লগত, মানে ৰিলেশ্যনত অহা পৰা মানে কি কথা কি কাহিনী সেইখিনিতো ক'লোৱেই ব্লগটোত। যদি ব্লগটো চোৱা নাই তেন্তে এবাৰ চাই ল'ব। এতিয়া ক'ম যে আমাৰ মাজতে মানে মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে, সেইখিনি মানে তাৰ পাছতে আমাৰ ৰিলেশ্যনটো মানে একেবাৰে ভাগি যোৱা নিচিনাই হৈছিলে। ভাগি গ'লে আৰু তাৰপাছত মানে ইয়াৰ লগৰখিনিও বহুত বুজালে আৰু যে এনেকুৱা নকৰিবি, ইমান মানে ভাল ৰিলেশ্যন এটানো কিয় এনেকৈ বেয়া কৰিছ, দুয়োটাই বুজাবুজি হয়, দুয়োটাই কথা পাত, বুজি ল ভালকৈ। আৰু মোকো লগৰবোৰে বুজালে যে মানে ইমান এটা ইয়াক যেনেকৈ মানে কথাবোৰ বুজাই লগৰখিনিয়ে, মানে মোকো তেনেকৈ লগৰবোৰে বুজায়। তাৰপাছত মই ভাবিলোঁ যে তোৰ ইমান এটা ভাল ৰিলেশ্যন আছিলে ন, ভাল পাইছিলোঁ আৰু পাওঁ বাৰু এতিয়াও। তুমি পাইছিলা নাই? এতিয়া নাপালেও উপায় নাই। কি পাইছিলা নাই? মইতো পুৰা পাওঁ। তাৰপিছত বুজাব নোৱাৰি। মানে দুয়োজনৰে ভাল পোৱা আছিলে বহুত বেছি। তাৰপাছত ভাল পোৱা আছিলে কাৰণেই চাগে আকৌ আমি লগ হ'ব পাৰিলোঁ, আৰু ভগৱানে চাগে বিচাৰিছিলে যে দুইটাই আকৌ এক হোৱাটো বিচাৰিছিলে। কিছুমান ৰিলেশ্যন থাকে ন যে লগৰবোৰে মানে যি টি কথা কৈ মেলি মাইণ্ডটো মানে কিবা খেলি মেলি কৰি দিয়ে নিচিনা কৰে, ৰিলেশ্যনটো যেন ভাগি যাওক সেনেকুৱা নিচিনা কথাবোৰ কয়। সেইকাৰণে আজিকালি প্ৰায় মানে হয়ে, সেইটো চবৰ ক্ষেত্ৰত হয়। আমাৰো তেনেকুৱা হৈছিলে বাৰু দেই, অকণমান নোহোৱাও নহয়। দুইটাই তাৰপিছত বুজাবুজি হ'ল, কথা চথা আকৌ লাহেকৈ পাতিব ল'লোঁ। প্ৰথমতে মই মেছেজ কৰিছিলোঁ নেকি ন তোমালে, সেনেকে দিছিলা ভালে আছা, ভালে আছা নে বুলি দিছিলোঁ, ভালে আছা বুলি, ভালে আছা সেনেকে মানে কুৱেশ্যন মাৰ্ক এটা দিছিলোঁ দেই। মই দুদিন ৰিপ্লাই কৰা নাই, দুদিন নে এদিনমান কৰা নাই, ইগন'ৰ কৰিছিলে মানে মোক। এওঁ লগৰবোৰকো মই ফোন কৰি থাকোঁ যে তাক অকণমান বুজাবাচোন বুলি কওঁ আৰু দেই। তাৰপিছত সিহঁতেও ইয়াক কয় আৰু যে আকৌ ভাল হ কথা পাতচোন, সেনেকৈ কয় মানে দুইখন ঘৰতে যেতিয়া। আৰু সেইটো সময়ত যেতিয়া অদিতিৰ লগত এনেকুৱা এটা হ'ল তেতিয়া অলপমান বেয়া সংগো লগ পাইছিলোঁ। বেয়া সংগ লগ পাই অলপ মানে বেয়া হৈছিলোঁ আৰু তাৰপিছতে এতিয়া নিজকে বহুত বেছি বেয়া হৈ গৈছিলে। আগতে মানে অকণমান শাসন কৰিবলৈ বুলিবলৈ মই অকণমান শাসন কৰিছিলোঁ, কিন্তু মানে যেতিয়া মোৰ লগত মানে এনেকুৱা হ'ল ন, মানে আমাৰ যেনেকৈ মিছআণ্ডাৰষ্টেণ্ডিং হ'ল, তেতিয়া মানে এওঁক বুজাবলৈ মানে কোনো নাছিলে বা এওঁক বাধা দিবলৈ কোনো নাছিলে। মানে যিমান পাৰে চবেইতো বেয়া সং থকাটো বিচাৰিব ন, মানে বেয়া হোৱাটো বিচাৰিব, কোনেওতো ভাল হোৱাটো নিবিচাৰে। নিজৰ মানে আপোনখিনিৰ বাহিৰে কোনেও ভাল হোৱাটো নিবিচাৰে, আজিকালি চব স্বাৰ্থপৰে। এওঁ মোক মানে এদিন অকণমান কিবা এটা খাইছিলে, এতিয়া মানে টেনশ্যন আছিলে আৰু তেতিয়া অকণমান কিবা এটা খাইছিলে, বেলেগো খোৱা নাছিলে, আমাৰ এনেকৈ গাঁৱলীয়া যে সাঁজ বুলি কয় যে সাঁজটো খাইছিলে। তাৰপিছত
সাজটো খাই পিনি মানে মোক কৈছিলে দেই হেৰি ঐ বিয়া হবি নি বুলি কৈছিলে আকৌ তাৰপিছত তাৰপৰা মই ক'লোঁ হেৰি বোলো কেতিয়া তেতিয়া মানে আমাৰো যেনেকৈ অকণমান খেলি মেলি হৈ থাকে আৰু মই মানে যিটো ভাবো সেইটো কাম কৰি দেখাওৱে আৰু যেনেকে হ'লেও কৰি দিওঁ মানে পিছৰখিনি মই একো ভাবি নাচাওঁ বৰ্তমানটো চাওঁ মানে পিছৰত কি হ'ব একো নাজানো বৰ্তমানটো মুঠতে ভালকে পাৰ কৰিলে হ'ল তাৰপিছত মানে সাজ খাই আছিলে তাৰপিছত মোক ক'লে আৰু বিয়া হবি নেকি তাৰপিছত মই ক'লোঁ যে কেতিয়া আৰু মানে তুমি ইমান ঘপকৈ কেলৈ ডিচিশ্যন ল'লা সেই বুলি কৈছোঁ আৰু তাৰপিছত কি কৈছে যে নাজানো আমাৰ ইমানকৈ কাজিয়া হৈ থাকে আমি চাগে দূৰত মানে সিমানো দূৰ নহয় বাৰু তথাপি মানে সদায় যিহেতু লগ কৰিব নোৱাৰোঁ সেইকাৰণে সি কৈছে যে আমি চাগে অকণমান দূৰে দূৰে থাকোঁ কাৰণে চাগে আমাৰ বেছিকৈ কাজিয়া হয় আৰু মানে প্ৰায়বোৰ ৰিলেশ্যনে পুনৰ কথা পাতিলে মানে কিবা এটা নহয় কিবা এটা খুট উলিয়াই পিনি কাজিয়া হ'বই মুঠতে হয়েই সকলোৰে হয় সেইকাৰণে আমাৰ ঘৰতো এওঁৰ কথা গম পাইছিলে আৰু এওঁৰ ঘৰতো মোৰ কথা গম পাইছিলে মানে দুইখন ঘৰতে কথা পতা মানে মাহঁতে এনেকৈ কথা নাপাতে বাৰু কিন্তু মানে মই যেনেকৈ অৰ্পণৰ মাক মানে শাহু মাৰ লগত কথা পাতোঁ আৰু তাৰপিছত তেতিয়া যেনেকৈ ভাল পাই থাকোঁতে কথা পাতোঁ আৰু তাৰপিছত মই এওঁলোকৰ ঘৰতে থকাকৈ আহিছিলোঁ দেই তেতিয়া গমো পাইছিলে বাৰু মাহঁতে মানে এনেকৈ ভাল পাওঁ বুলি গম পাইছিলে আৰু তাৰপিছত এনেকৈ বিয়া হোৱা ডিচিশ্যনটো ল'লোঁ তেতিয়া এনেকৈ লৈ পেলানি আৰু এদিন ডেট এটা দিলে দেই ডেট এটা দিলোঁ আৰু তাৰপিছত ডেট এটা দিলোঁ সেইটো দিয়াৰ পিছতে আৰু সেই দিনটোতে উঠাই দিলোঁ আৰু বাছ সিমানতে ক্ল'জ মোৰ বাবে এটা কুৱেশ্যন আহিছে নোট মাষ্টাৰ তোমাৰ ড্ৰিম কাৰ কি একচুৱেলি মোৰ ড্ৰিম কাৰ মানে অদিতিয়েতো এইবিলাক একো নাজানে মোৰ ড্ৰিম কাৰ বুলি ক'বলৈ গ'লে বহুত আছে কিন্তু মোৰ সেইখিনি মোৰ অকাদৰ বাহিৰত চ' সেইকাৰণে মই সেইখিনিক পাম বুলি আশা নকৰোঁ কিন্তু ড্ৰিম কাৰ এখন আছে আৰু ভাৰ্না SX একেবাৰে ওপৰ মডেলখন তো ভাৰ্না SX ভাবি থৈছোঁ যদি ভগৱানৰ কৃপাত আৰু ভালে কুশলে থাকোঁ আৰু আপোনালোকৰ মৰম কৃপাত যদি পাই থাকোঁ তেন্তে এখন ল'মগৈ তো তাতো ধুনীয়াকৈ এটা ব্লগ বনাম তো সেইটো দিন যাতে জল্দি আহক তাৰ বাবে আশীৰ্বাদ কৰিব লগতে ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্টটো মেইন তো ছাপোৰ্ট কৰিব আৰু ঠিক আছে আৰু এতিয়া নেক্সট কুৱেশ্যন অদিতিলে চিদানন্দদেৱ মহন্ত দোকানখন কেতিয়া খুলিবা মানে কুৱেশ্যন এটা কৰিছে আৰু দোকানখন কেতিয়া খুলিবা দোকানখন খুলিব অতি সোনকালে মানে ৰুম চুম বিলাক প্ৰথমতে যা যোগাৰ হ'ব লাগিব আৰু ৰুমখিনি ৰং চং মাৰিব আছে ৰং চং মাৰি ডেক'ৰেশ্যনটো কৰিব লাগিব ডেক'ৰেশ্যন কৰি আৰু ধুনীয়াকৈ অপেনিং কৰিম আৰু মানে হেৰি ঘৰ উঠা যিহেতু ঘৰ উঠা নিয়ম আছে মানে তাতো পইচা পাতি বহুত বেছি খৰচ হ'ব তাত সেইকাৰণে ঘৰ উঠা পাছতে চাগে অপেনিং কৰা হ'ব আৰু এটা কুৱেশ্যন আহিছে মোৰ বাবে ইউচুফ আলী প্ৰেমত এজনে আনজনক বিশ্বাস কৰিব লাগেনে বাৰু সম্পৰ্ক এটা জীয়াই কেনেকৈ ৰাখিবলৈ পাৰি আপোনাৰ মতামত দিয়ক প্ৰেমত এজনে এজনক বিশ্বাস কৰিব লাগেনে বিশ্বাসী এজন প্ৰেমিক বা বিশ্বাসী এজন প্ৰেমিকা পোৱাটো বহুত বেছি টান আৰু বৰ্তমান সময়ত নাই মানে মোৰ মতে কিন্তু যদিও আছে মানে কাটচিত ক'ৰবাত আছে তো সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ তেনেকৈ পাৰি প্ৰথম কথা ধুনীয়াকৈ থাকিব লাগিব মৰম কৰিব লাগিব কেয়াৰ কৰিব লাগিব বিশ্বাসটো থাকিব লাগিব লগতে সদায় যদি লগ কৰা যায় না সেইটোত কিন্তু এটা মাইনাছ পইণ্ট আহি পৰে যদি সদায় লগ কৰে ডেইলি তুমি লগ পাই থাকা তেতিয়া তাত মানে তোমাৰ ধেৰ যিটি ইছ্যু আহি যাব চ' সেইটো কাম নকৰিবা কিন্তু আৰু এটা কথা মানে সন্দেহটোৰ পৰা অকণমান আঁতৰি থাকিব লাগিব যিহেতু মানে সন্দেহটো বেছি হ'লে মানে কাজিয়া বহুত বেছি হয় সেইটো মানে নিজৰ ক্ষেত্ৰতে পাইছোঁ সেইকাৰণে মানে সন্দেহটোৰ পৰা অকণমান আঁতৰি থাকিব লাগিব এজ এ ভাল পাৰ্টনাৰ যদি বিচাৰি পাইছা তেন্তে ভালে থাকিবা যদি বেয়া মানুহৰ সং পাইছা তেন্তে আৰু সেইটো তোমাৰ যিমান ভাল সম্পৰ্ক হ'লেও ভাগিবই তো এতিয়া নেক্সট কুৱেশ্যন অদিতিলৈ কুৱেশ্যনটো কৰিছে জিস্মিতা কলিতা আৰু এতিয়া তেওঁ কুৱেশ্যনটো কৰিছে যে ফাৰ্ষ্ট বহুত শুভকামনা দুয়োলৈ সুখী হোৱা জীৱনত থেংক ইউ ছ' মাচ বহুত ধন্যবাদ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে অৰ্পণ দাদা তুমি অদিতি বাক কি বুলি মাতা চেম কুৱেশ্যন বা লৈও মই অদিতিক মন বুলি মাতো আৰু ছেকেণ্ড আৰু মই মাতো দৌমানু বুলি মানে মাহঁতে মানে দৌমানু বুলি মাতে সেইকাৰণে তেতিয়া মানে মই সুধিলো যে মাহঁতে তোমাক কি বুলি মাতে তেতিয়া আৰু কেতিয়াবা অৰ্পণ বুলি মাতে আৰু ময়ো অদিতি বুলি মাতো কেতিয়াবা তেতিয়া মানে ক'লে যে এই দৌমানু বুলি মাতে বুলি আৰু মায়ে মানে ধুন বুলি মাতে মই কাৰণে দুটা নাম দিয়ে মাতৰ ৰিমিক্স হৈ থাকিলে তাৰপাছত আৰু কৈছে যে ছেকেণ্ড কুৱেশ্যন তোমালোকৰ ভাল পোৱাটো অদিতি বাহঁতৰ ঘৰত মানি লোৱা নাছিল নেকি মোৰ ঘৰত মানি লৈছিলে দেই মানে যেতিয়া আমি প্ৰথম চিনাকি হৈছিলোঁ তেতিয়া মানে চিনাকি হওঁতে তেতিয়া মই মাক কৈছিলোঁ যে মা মই এজন ল'ৰাৰ লগত কথা পাতিছোঁ ৰিলছ এটা দেখাইছিলা তুমি ৰিলছ এটা দেখাইছিলোঁ মানে তেতিয়া মায়ে সুধিছিলে আৰু যে কোন ল'ৰানো চাওঁ দেখাচোন বুলি কৈছিলে তেতিয়া মই ৰিল এটা দেখালোঁ দেই তেতিয়া কিন্তু দাদাই গম পোৱা নাছিলে দেই তেতিয়া দাদাও বিয়া পতা আছিলে নহয় বিয়া পাতিলে দেই দাদাই বৌকো কৈছিলোঁ বৌক প্ৰথমতে কৈছিলোঁ বৌক একদম পুৰা ফাৰ্ষ্ট কৈছোঁ আৰু দেই বৌক তেতিয়া মানে বৌ চিনি পায় আৰু এওঁক মানে তেতিয়া ৰিল বনাই থাকে ন ৰিলছত পুৰা
পুৰা ভাইৰেল আছিলে যে এখেত তেতিয়া মানে মই সিমান নাছিলোঁ তেতিয়া মানে মোৰ সিমানো ভিউজ নাহে মানে এখেতৰ মানে বেছি আহে আৰু তাৰপিছত বৈ মানে চিনি পাই মানে কি এনেকৈ গম পাই আৰু যে অৰ্পণ গগৈ বুলি তাৰপাছত হেৰি তেতিয়া মানে মাক ক'লোঁ মায়ে মানে কৈছে আৰু যে কথা পাতি থাক বুলি কৈছে আৰু তাৰপাছত দাদাই গম পোৱা নাছিলে দেই যেতিয়া আমি মানে লগ কৰি মেলি যেতিয়া ৰিল চিল বনালোঁ তেতিয়া দাদাক মানে আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটাই মানে তাক দিছিলে দেই ৰিলটো তাৰপিছত প্ৰথম ৰিলটো দিছিলে মানে প্ৰথম মানে যিদিনাখন ৰিলটো বনাইছোঁ সেইদিনাখন মানে ৰিলটো দিছে আৰু ৰিলটো মানে দাদাক দিছে এখেতৰ ৰিলটো তেতিয়া দাদাই মোক কয় যেতিয়া মই কলেজলৈ যাব ওলাইছিলোঁ দেই তেতিয়া মায়ে কৈছে যে তাৰপিছত ভণ্টিক থৈগে বুলি কৈছে আৰু তেতিয়া দাদাই কৈছে যে নথওঁগে বোলে কলেজলৈ গৈ কি কৰিবগৈ বুলি কৈছে দেই মানে দাদাক খংটো উঠি আছিলে মানে যিটোৱে মানে ভিডিঅ'টো দিছিলে ন সি মানে যিবোৰ কথা কৈ পিনি মানে এখেতৰ হৈ পিনি মানে বেয়া ভাবি মানে কিবা কিবি কিমান কৈ পিনি যেনেকৈ ৰিলটো দিছিলে আৰু যে ল'ৰাটো ভাল নহয় আমুক তামুক মানে ধেৰ দাদা যেনেকৈ অকণমান খং উঠিছিলে আৰু যিহেতু মানে একমাত্ৰ ভণ্টি ন মানে মোক ঘৰত মানে মই হিট পৰা বুলি নাভাবিব মানে মোক ঘৰত বহুত বেছি মৰম কৰিছিলে ঘৰত আৰু ইয়াতো বা মৰম কৰে ইয়াতো মৰম নকৰাকে নাই বাৰু সেইকাৰণে মানে কিবা এটা মানে বেয়াকে শুনিলে বা কিবা এটা কোনোবা যি বেয়াকে কয় তেতিয়া মানে খং উঠে আৰু বেয়া লাগে মনতে সেইকাৰণে মানে দাদাইও তেনেকে কৈছিলে আৰু তাৰপিছত বেলেগকে একো বাধা অহা নাই দেই তাৰপিছত দাদাই যেনেকে আমাৰ ৰিলবোৰ দেখি পিনিও একো কোৱা নাছিলে আৰু এতিয়া মানি লৈছিলে আৰু একো কোৱা নাই তেতিয়া দেই নেক্সট থাৰ্ড কুৱেশ্যনটো হৈছে তোমালোকৰ দৰে লাভ ষ্টৰীটো সফল হবলৈ তুমি সকলোকে কি এডভাইচ দিবা কি এডভাইচ দিম আৰু এইটো ক'লোৱে আৰু ন সন্দেহ নকৰিবা কিন্তু মানে বহুত বেছি সন্দেহ যদিও কৰা খালি পাৰ্টনাৰজন ভাল হ'ব লাগিব যাতে যিকোনো সময়তে যিকোনো সমস্যাত সাহস হিচাপে লগত থাকে প্ৰেমিক বা প্ৰেমিকা গৰাকীয়ে যিটো কাম কৰি ভাল পায় বা যিটো বস্তু ভাল পায় সেইটো সাপোৰ্ট কৰিব লাগে কিন্তু মানে বেয়াবোৰ সাপোৰ্ট কৰিব নালাগে দেই যিটো ভাল মানে যিটো নিজেও ভাল বুলি ভাবা আৰু মানে মানুহে যাতে সেইটো ভাল বুলি কয় আৰু সেইটোত সাপোৰ্ট কৰিব লাগে সদায় আৰু মানে প্ৰেমিক বা প্ৰেমিকা গৰাকী কেতিয়াও মিছা কথা নকবা যি কোৱা সঁচা কথা কবা সিমানে এডভাইচ দিছে আৰু তোমালোক দুয়ো ইমানখিনিলৈ সুখী নে হয় বহুত বেছি সুখী এইটো বুজাব নোৱাৰি এনেকে মই ইমানো বেছি বিচৰা নাই বা সিমানো মানে হ'ব লাগে বুলি নকওঁ মানে যিমানখিনি ভগৱানে বিচাৰে মানে যিমানখিনি ভগৱানে ভাবে বা দিছে যে এইখিনিতে সুখী হোৱা মানে সেইখিনিতে সুখী আৰু বহুত বেছি সুখী আৰু এখেতৰ ঘৰখনো বহুত বেছি ভাল হয় মা দেউতা বহুত বেছি ভাল হয় আৰু মোক মৰমতে মুনু বুলি মাতে দেই মোক ঘৰত যেনেকৈ মুন বুলি মাতে আৰু এখেতৰ ঘৰখনত মোক মুনু বুলি মাতে মানে মা আৰু দেউতাহঁতে মানে মা দেউতা মামা মামী সকলোৱে মুনু বুলি মাতে বা ঘৰৰ ওচৰৰ কোনোবা খুৰা আহিব মানে মুনু বুলিয়ে মাতে মানে আৰু বহুত বেছি সুখী বহুত সুখী মানে বুজাব নোৱাৰো বহুত সুখী আৰু মোৰ এটা কথাতে ভাল লাগে এখেতে মানে মই যদি কওঁ ন যে কিবা এটা খাবলৈ মন গৈছে তাৰপিছত ওলাই যাব আৰু ওলাই গৈ পিনি ফোন কৰিবগৈ কি খাবি তাৰপিছত যদিও মই মানে গম নোপোৱাকৈ যদি ক'ৰবালৈ যদি যায় ন মানে কিবা ক্ষেত্ৰত যদি যায় অকণমান ওলাই পিনি তাৰপিছত মোক ফোন কৰিব যে কিবা খাবি নি তাৰপিছত কিবা খাবলৈ মন গৈছে নি বুলি ক'ব দেই তাৰপিছত কিবা লাগিব নেকি সেনেকৈ সুধে মানে কিবা এটা মানে প্ৰয়োজন নহ'লেও মানে মোৰ যদি প্ৰয়োজন নহয়ও ন তেতিয়া মানে এখেতে ভাবে যে এইটো বস্তু তাইৰ প্ৰয়োজন হৈছিলে নেকি বাৰু সেনেকৈ বুলি ভাবে আৰু বহুত বেছি মৰম কৰে বহুত বেছি ছাপোৰ্ট কৰে আৰু গা বেয়া হ'লেও বহুত বেছি কেয়াৰ আৰু ভিডিঅ' বনাবলৈ পুৰা জোচ দি থাকা কিন্তু তাই মানে মই নাজানো টোপনিটো বহুত বেছি হয় কি হয় যে ভগৱানে জানে আৰু টোপনি বহুত বেছি অকল মানে শুই থাকিবলৈকে মন যায় তাৰপিছত লাষ্টত কৈছে যে এট লাষ্ট আকৌ মৰম দুয়োলে সুখী হোৱা আগবাঢ়ি যোৱা দুয়ো একেলগে লাভ ফ্ৰম ৰঙিয়া আৰু নেক্সট কুৱেশ্যন আহিছে কৃষ্ণা আস্থা দাদা আৰু বৌ তোমালোকৰ দুজনৰ বাৰ্থডে কেতিয়া জনাবাচোন আৰু তোমালোকক বহুত ভাল লাগে বাৰ্থডেটো হৈছে মোৰ হৈছে 15 নৱেম্বৰ আৰু তাইৰ 30 জুন তো বহুত বেছি ভাল লাগি আছে থেংক ইউ সো মাচ নেক্সট কুৱেশ্যনটো হৈছে RDX ৰকষ্টাৰ মোৰ বহুত ভাল লাগে তোমালোক দুটাক থেংক ইউ so much আৰু এতিয়া এটা মজা কুৱেশ্যনছ কৰিছে তো এইটো কুৱেশ্যন শুনে মানে ময়ো এনসাৰ দিম অলপ এতিয়া এটা কুৱেশ্যন কৰিছে মনালিসা দৈমাৰী অৰ্পণ দা এণ্ড অদিতি বা ভাল পোৱা কেনেকৈ ষ্টাৰ্ট হৈছিল আপুনি তাইক কেতিয়া প্ৰপ'জ কৰিছিলে তাই আপোনাক কেতিয়া প্ৰপ'জেল একচেপ্ট কৰিছিলে এইটো এতিয়া অলপকে কম মই তাইক প্ৰপ'জ কৰিছিলোঁ তাই এটা হোৱাটছএপত ষ্টেটাছ লগাইছিল ষ্টেটাছত এনেকে কিবা ফটো এখন লগাইছিলে ৰেষ্টুৰেণ্টৰ আগফালে মৰা তো তাতে মই এটা লভ দিলোঁ নি লভ এটা দিছোঁ
লগ নাই দিয়া কি হৈছে বুলি সুধিছিলা তাৰপিছতে তাই কৈছে যে গাটো ভাল নাই বুলি কৈছো মই কৈছো যে নিজক কেয়াৰ ল'বা ভালকে থাকিবা বোলো তাৰপিছত সেই বুলি ক'লো তাৰপিছত লাহেকে অলপ দেৰি হোৱাৰ পিছতে মই নহয় অকমান দেৰি হোৱাৰ পিছত তেতিয়া মানে মই ভাত চাত খাবলৈ গ'লো দেই তাৰপিছত মানে ই মেছেজ কৰিছে কি কৰিছা বুলি কৈছে তাৰ মই ক'লো যে এই শুব লৈছো তাৰপিছত একেবাৰে কৈছে যে একেবাৰে মোক সুধিলো তুমি কি কৰিছা তাৰপিছত এওঁ কৈছে যে মই এনেই আছো বুলি কৈছে তাৰপিছত এওঁখেতে মোক সুধিলে দেই তুমি তোমাৰ মোবাইলত হেৰি মেইন বস্তুটো এইটোৱে মেইন ফেক্টটো এইটোৱে কেৰম বৰ্ডৰ পৰা হৈ গ'ল আমাৰ প্ৰেম আৰু হৈ গ'ল এতিয়া বিয়া বাহ কিয়া চিন হে এখেতে মোক সুধিছে যে অনলাইন কেৰমত আছে নে সুধিছে দেই তাৰপৰা মই কৈছো যে কেৰম নাই তাৰপিছত এখেতে কৈছে যে ডাউনলোড দি লোৱা তাৰপৰা আমি খেলিম বুলি কৈছে তাৰপিছত মই ডাউনলোড দি ল'লো আৰু তেতিয়া আমাৰ নেটটো মানে সেইদিনাখন অকণমান শ্ল' মাৰিছিলে দেই তাৰপিছত এখেতক মই ক'লো যে ফোনটো লগাই থোৱাচোন যদি বেয়া নোপোৱা তেতিয়া মানে অকণমান ফ্ৰী হ'লোগৈ আৰু আমি বহুতখিনি তাৰপিছতে ফোনটো লগাই থোৱা বুলি ক'লে গোটেই ৰাতিটোৱে ফোনটো লগাই থৈ দিলে ফোনটো লগাই থোৱা বুলি ক'লো দেই তাৰপিছত কৈছে বোলে হেৰি ঠিক আছে ফোনটো কৰা বুলি ক'লে দেই তাৰপিছত এখেতে কৰিলে দেই ফোনটো মইতো ক'লো তুমি কৰা বুলি তাৰপিছত কৰিলে ফোনটো কৰিলে তাৰপৰা কেৰমখন ডাউনলোড দিয়াৰ পিছত অকণমান দেৰি খেলিলোঁ দেই তাৰপিছত মই মানে সিমান ভালকৈ খেলিব নাজানো এনে মানে বহুত দিনৰ মই হাৰি দিওঁ তাইক তাৰপৰা এওঁ মানে বহুত বেছি জিকে দেই মানে বহুত খেলে আৰু একদম মানে তাৰপিছত মোক হাৰি দিয়ে মানে মই যাতে জিকো আৰু মোৰ মনটো ভাল লাগক যেনেকৈ মানে গাটো বেয়া হৈছিলে মনটো বেয়া হৈছিলে যিহেতু মানে গাটো বেয়া হৈ থাকিলে মানে মনটো বেয়া হয় আৰু তাৰপিছত এতিয়া মেইন বস্তুটোলৈ যাওঁ সেইডোখৰলৈকে হ'ব বাৰু তাৰপিছতে প্ৰপ'জ কৰিছিলো মানে প্ৰপ'জটো একচেপ্ট কেতিয়া কৰিছিলে আমাৰ তেনেকে প্ৰপ'জ কৰা বা একচেপ্ট কৰা একো নহ'লে তেনেকে প্ৰপ'জ কৰা মানে লাহে কথা পাতি থাকিলো তাৰপিছতে ৰীল বনাব গ'লো নহয় তাৰপিছত এনেকে নাটক আছিলে নাটক নহয় শুনা তাৰপিছত মানে এনেকে কথা পাতি থাকিলো মানে বহুত বেছি ফ্ৰী হ'ল বহুত বেছি মানে কি অকণমান ফ্ৰী হ'লো আৰু যেনেকে ফ্ৰেণ্ড হিচাপে বহুত মানে ফ্ৰী হ'লো আৰু তাৰপিছত যেনেকে মই এখন নাটক কৰিছিলো দেই মানে আমাৰ ঘৰৰ ওচৰতে আৰু নাটক কৰিছিলো লেবাংগাঁৱত তাৰপিছত এখেতে মানে বহুতকেইটা ল'ৰা মানে চাবলৈ গ'ল আৰু দেই মই সেইটো জেগাত সোমাই গৈছো একদম ফিল আহি আছে পুৰা তাৰপিছত মই মানে নাটকখনৰ আগত মানে মই এটা নাচিছিলো দেই ডান্স এটা কৰিছিলো নীলা কালাৰৰ হেৰি পিন্ধিছিলা ৰিমিক্স নাচিছিলো আৰু তাৰপিছত এখেতে গ'ল আৰু চাবৰ কাৰণে তাৰপিছত গোটেইখিনি মানে ঘৰলৈ আহি পেলাই মই তোমাক সুধিছো ভাল পোৱা নে কোৱা তাৰপিছত এই চাহেবে আহিলে আৰু ঘৰ পালেহি খপাই পিনি তেনেকে ফোন তাৰপৰা মানে ফোন লগাই থৈছে দেই নাটক চাব মানে ফোন লগাই থৈছে আৰু ফোন লগাই থৈছে তাৰপিছত আহি পিনি সুধিছে যে তুমি সঁচাকৈ ভাল পোৱা নে ইফালে আমাৰ তেনেকৈ একো প্ৰপ'জ কৰা বা একচেপ্ট কৰা একো নাছিলেই কিন্তু তাৰপিছত কৈছে যে তুমি সঁচাকৈ মোক ভাল পোৱা নে তাৰ মই কি ক'ম আৰু তেতিয়া কি ক'লো বাৰু তাৰপৰা লাহে লাহে অলপ দিন যোৱাৰ পিছতে একচেপ্ট কৰিলে তেনেকে আমাৰ মানে লাভ ষ্টৰিটো ষ্টাৰ্ট হৈছিলে আৰু তেনেকে তাই একচেপ্ট কৰিলে 2-3 দিন মানৰ পিছত আৰু এতিয়া নেক্সট কুৱেশ্যন কৰিছে চয়নিকা বৰুৱা অৰ্পণ দা তুমি কিমান ইয়াৰ্ছৰ পৰা ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছা মই 2018 এতিয়া ভিডিঅ'ৰ যিটো জাৰ্ণি হয় ভিডিঅ' জাৰ্ণিটোৰ কথা ক'লে মানে মোৰ পৰা পইচা চুৰ কৰি ভিডিঅ' বনাই নাই সেইটো নহয় মানে এতিয়া মই মোৰ যিটো মানে নিজৰ যিখিনি কথা একদম ৰিয়েলিটি কথাখিনি ক'ম ভিডিঅ' জাৰ্ণিটো আৰম্ভ কৰোঁতে প্ৰথম অৱস্থাত বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈছিলো মানে ধৰি লোৱা ভিডিঅ'টো মই জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছিলো যে মই ভাবিছিলো যে মোৰ স্মৃতি হিচাপে মই ইনষ্টাগ্ৰামতে আপলোড কৰিছো যিয়ে হওক বা ভিডিঅ'ই হওক ৰিলছে হওক বা ফটোৱে হওক মই ভাবিছিলো যে স্মৃতি হিচাপে এইখিনি মই এটাই ভাবি আছো যে স্মৃতি হিচাপে ৰাখি থম ডাঙৰ হলে চাম বা বুঢ়া হলে মই সেই সৰু ফটোখিনি চাম তাৰপিছত লাহে লাহে যেতিয়া একাউণ্টটো গ্ৰ' হৈছে তেতিয়া অকমান নিজেও ভাবিছো যে মই পাৰিম মানে মই এক্টিং লাইনত যদিও নোৱাৰো মানে মই শিকিম মানে মই চেষ্টা কৰিম সেনেকে ভাবি লাষ্টত কৰি সেইটো কাম কৰি যেতিয়া বহুত মানে অকনমান স্মাৰ্ট হৈছো আৰু সেইটো লাইনত ভিডিঅ' লাইনত যেতিয়া স্মাৰ্ট হৈছো আৰু প্ৰথম কথা ভিডিঅ' মই প্ৰথমতে আইফোন একো নাছিলে আইফোন কিনিবলৈ পইচাও নাই আৰু সেইটো সময়ত আৰু তেতিয়া মই DSLR ভাড়া কৰি এদিনত 10টা ভিডিঅ' বনাও এটাই চোলা এটাই পেন আৰু 10টা ভিডিঅ' বনাও এটা DSLR ভাড়ালৈ আনো আৰু সেই ভাড়ালৈ আনো কুকুৰা বিকি মানে মোৰ সেইটো সময়ত মানে এনেকুৱা হৈ যায় ঘৰৰ পৰা পইচা মাৰিবলৈও মানে অকনমান অসুবিধা হয় আৰু সেইটো সময়তনো কি আৰু একো ইনকম নাই স্কুলীয়া জীৱন আৰু স্কুলীয়া জীৱনততো একো ইনকম নাথাকে ন তো ঘৰৰ পৰা পইচা মাৰি মানে কেমেৰা ভাড়া আনি পেলানি মই ভিডিঅ' বনাইছিলো আৰু তেতিয়া তাৰে পৰা আজি ইমানেই ষ্ট্ৰাগল কৰিছো এতিয়া মই নিজে নিজৰ টকাৰে হওক বা যেনেকে হওক মই ইনকম কৰি পেলানি এটা আইফোন ল'ব পাৰিছো
বা আইফোন ল'ব পৰা মানে সামৰ্থক হৈছে বিশেষ একো নকম একদম 0ৰ পৰা 100লৈকে বহুত বেছিয়ে কষ্ট কৰিছো সো তেনেকে আৰু 0ৰ পৰা 100লৈকে বহুত বেছি ষ্ট্ৰাগল কৰিছো ভিডিঅ'ৰ লাইনত বহুত বেছি ষ্ট্ৰাগল য'ত ত'ত ঘূৰি ফুৰো ভিডিঅ' বনাবলৈ ফটো মাৰিবলৈ মানে আগতে কি হয় আমাৰ মই মানে স্কুটি এখন লৈছিলো ফাৰ্ষ্ট টাইম ফটো মাৰিবলৈ মানে লগৰ চগৰ ঢেৰ থাকে নহয় ফটো মাৰিবলৈ য'ত ত'ত যাওঁ মানে এইপিনে নিমাতী ঘাট এইপিনে ডিব্ৰুগড় পাওঁগে বগীবিল পাওঁগে স্কুটি লৈ গৈছে যাওঁ মানে ফটো মেইন আৰু সেইটো সময়ত তাৰপিছত ফটো মাৰি তেনেকে এক্সপ্ল'ৰ আহিছে আৰু মোৰ ফটোবিলাকত লাইক চাইক আহিবলৈ লৈছে আৰু লাইক চাইক অহাৰ লগে লগে মানে কোৱালিটি অকণমান ভাল কৰিলো তো তেনেকেই বহুত বেছি মানুহে মৰম দিলে আৰু আপোনালোকক মৰমখিনিৰ কাৰণে আজি ইমানখিনি আগবাঢ়ি আহিবলৈ সক্ষম হৈছো আৰু মৰম দিব যাতে আৰু আগবাঢ়ি যাব পাৰো সকলোবোৰ ড্ৰিম যাতে ফুলফিল কৰিব পাৰো আৰু সেই ফুলফিল এনেই নকৰো আপোনালোকৰ কাৰণে ভাল ভিডিঅ' আনিম ভাল জেগাত যাম ভাল কিবা এটা শিকাম যে এইটো লোকেশ্যনত কি আছে কি নাই এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' দিম আৰু নেক্সট কুৱেশ্যন আহিছে অদিতিলে দীপাঞ্জলি কলিতাই সুধিছে যে তোমালোক ফাৰ্ষ্ট লগ ক'ত পাইছিলা আমি ফাৰ্ষ্ট লগ পাইছিলো ৰংঘৰত নাটকত প্ৰথম লগ পাইছিলো আৰু তাৰপিছত কি সুধিছে তাৰপিছত কৈছে যে কিয় পলুৱাই আনিব লগা হ'ল পলুৱাই সেয়াই আৰু কৈছিলো নহয় এটা ডাঙৰ সিদ্ধান্ত ললো যিটো সিদ্ধান্তত একো এতিয়া বাধা বিঘিনি নাই সিহঁতৰ ঘৰৰ ফালৰ পৰাও ধুনীয়াকে আমাৰ ঘৰলৈ মানুহ আহিলে আৰু আমাৰ ঘৰৰ পৰাও সিহঁতৰ ঘৰলৈ মানুহ হ'ল তাৰপিছত এতিয়া ধুনীয়া আৰু একো টেনশ্যন নাই ঘৰ উঠিবগৈ লাগিব 2 দিনমানৰ পিছত ঘৰ চৰ উঠি মেলি আৰু ধুনীয়াকে আমি যাম আৰু ক'ৰবাত ফুৰিব মেলিব আৰু মোৰ কাৰণে এটা আহিছে কুৱেশ্যন সীমান্ত এণ্টাৰটেইনমেণ্ট 4162 তুমি ইউটিউবৰ বাহিৰে আৰু কিবা কৰা নেকি বৰ্তমানলৈকে একো সেনেকুৱা হেৰি হোৱা নাই প্লেনিং বাট বাকী এতিয়া নেক্সট তুমি আৰু অদিতিক কিমানলৈকে পঢ়িলা মই BA কমপ্লিট কৰিলো তাই হাই ছেকেণ্ডেৰী পাছ কৰিছে অদিতি ঘৰ কেতিয়া যাব অদিতি ঘৰলৈ প্ৰায় আৰু 3 মান্থ মানৰ পিছত যাম অদিতি ঘৰৰ পৰা কোনোবা আহিছিল নেকি হয় আহিছিলে অদিতি ঘৰৰ পৰা অদিতিৰ মাহী দাদা আৰু বৌ আহিছিলে আৰু নেক্সট মাহত মানে অহা নাই মাহতৰ যেটো মানে এতিয়া আহিব লগাকে নিয়ম হোৱা নাই ন এতিয়া চুৰ লাব নহয় চুৰ লাবলে বা ইয়াবা গৈছিলে চুৰ লাবলে তাৰপিছত তাৰপা মানে আকৌ ইয়াৰে মানুহ আহিছিলে যে হেৰি এনেকে ছোৱালীজনী কেনেকে আছে কি কৰা এনেকে মানে নম্বৰ আছে তো নেক্সট আৰু এটা কুৱেশ্যন কৰিছে ৰিমা কোচ 3745 হেল্ল আই এম ফ্ৰম ধেমাজি তোমালোকৰ এক নম্বৰ কুৱেশ্যন কৰিছে তোমালোকৰ দুইটা ফেভাৰিট কালাৰ কি মোৰ কালাৰ ফেভাৰিট হৈছে ব্লেক যেহেতু ব্লেক পিন্ধি আছো আৰু তোমাৰ মোৰ একে ব্লেক যেহেতু মানে মোৰো আগতে কাপোৰ অকল ব্লেক কালাৰ ওকে নেক্সট কুৱেশ্যন আহিলে তোমালোকে প্ৰথম ক'ত লগ পাইছিলা অলপ আগতে মই কৈ গলো নাটক এখন আছিলে নাটকতে প্ৰথমবাৰ লগ পাইছিলো সুধাৰ কাৰণে বেয়া নাপাবা দেই মই তোমালোকৰ বিগ ফ্ৰেণ্ড হয় আৰু মই বহুত ভাল পাওঁ ভিডিঅ' চাই বৌ ইমান ধুনীয়া দাদা কিন্তু কম নহয় একো ধুনীয়া থেংক ইউ so much আৰু এতিয়া এটা নেক্সট কুৱেশ্যন আহিলে কলিয়া বৰশিখা আসাম 5146 এটা কুৱেশ্যন কৰিছে তোমালোকৰ এতিয়া বিয়া হোৱাৰ কাৰণটো কি হেতু অলপ আগতে মই কৈ গৈছো নেক্সট আহিলে তোমালোকৰ লভ ষ্টৰীটোত কিমান কি প্ৰবলেম আহিছে প্ৰবলেমটো তেনেকে ইমান একো হোৱা নাছিলে কিন্তু মাজতে অলপ চলপ আহিছিলে ভয়ংকৰ প্ৰবলেম আহিছিলে হেতৰ ঘৰৰ ফালৰ পৰা আহিছে আমাৰ ঘৰৰ ফালৰ পৰা অলপ মানে এনেকুৱা ইছ্যু হৈছিলে বাৰু সেইখিনি বাৰু হ'ব এতিয়া কিন্তু সব সেটেল ঘৰ ক'ত তোমালোকৰ দুইটা আৰু কি পঢ়িলা আৰু ফিউচাৰৰ কাৰণে কি চিন্তা কৰিছা ফিউচাৰৰ কাৰণে চিন্তা কৰি আছো ষ্ট্ৰাগল কৰি আছো বাৰু ঘৰ ক'ত তোমালোকৰ মোৰ ঘৰ হৈছে চেলেংহাট আৰু তাই ঘৰ হৈছে শিৱসাগৰ বেতবাৰী তাৰ পিছতে হোমটোৰ কেতিয়া দিবা হোমটোৰ জলদি ৰং চং মাৰিবলৈ আছে এইখিনি গোটেইখিনি ৰুমটো ধুনীয়াকৈ বনোৱাৰ পিছতে হোমটোৰ দিম চালিয়াগে ফিউচাৰ কিবা প্লেন আছে নে ইউটিউব ফিউচাৰটো বহুত প্লেনিং আছে অকল ইউটিউব কৰি জীৱনটো আগবাঢ়ি যাব নোৱাৰিব কাৰণ এইটো এটা পাৰ্মানেণ্ট বস্তু নহয় যেতিয়ালৈকে আমাৰ মুখখন চলি থাকিব বা যেতিয়ালৈকে এটা ভাল কন্টেন্ট আপোনালোকৰ কাৰণে ক্ৰিয়েট কৰিব পাৰিম তেতিয়ালৈকে আপোনালোকে মৰম দিব সো ভাল কন্টেন্ট বাট মানে কথাটো হ'ল কি পাৰ্মানেণ্টকে ল'ব নালাগে ইউটিউবে হওক বা ইনষ্টাগ্ৰামে হওক সেইটো পাৰ্মানেণ্ট নহয় কেতিয়াও তাৰ পৰা যিখিনি আপোনালোকে আৰ্নিং কৰিছে বা ছ'চিয়েল প্লেটফৰ্ম বা যিখিনি আৰ্নিং কৰিছে সো সেইখিনি ধুনীয়াকৈ এটা ভাল জেগাত ছেভিংছ কৰি এটা বিজনেছ হওক বা এটা ভাল কামত যদি আপোনালোকে খটাই দিয়ে দেন সেইটো এটা ডাঙৰ এমাউণ্ট হৈ যাব আৰু সেইটো এটা ডাঙৰ ইনভেষ্ট কৰাৰ পিছতে ভাল এটা ইনকম আহি থকা জেগাত ইনভেষ্ট কৰি দিলে হ'ব এতিয়া নেক্সট আহিলে BFF নাম দুইটাৰে BFF নাম বুলি ক'লে মোৰ বেষ্ট ফ্ৰেণ্ডটো ঢেৰ আছে বাৰু তেনেকৈ
সেই ক'ব নোৱাৰো ঢেৰ আৰু চ' আজিৰ ভিডিঅ'টো বহুতখিনি এনচাৰ দিবলৈ ট্ৰাই কৰিলোঁ, বহুতখিনি এনচাৰ দিলোঁ আৰু সকলোৰে এনচাৰ দিয়াটো ইমান সম্ভৱ নহয় কাৰণ একে কুৱেশ্যন একে মানে হেৰি ন তো আৰু বহুতখিনি আছে কুৱেশ্যন 127টা মই ভাবিছিলোঁ কি গোটেইখিনি কুৱেশ্যন এনচাৰ দিম মই একদম কমপ্লিট কৰি দিব পাৰিম একেবাৰে নৰ্মেলি কিন্তু তাতে বহুত বেলেগ ধৰণৰ কুৱেশ্যন আছে আৰু বহুত বেলেগ মানে কি সেম কুৱেশ্যন আছে সেইকাৰণে মই মানে গোটেইখিনি কুৱেশ্যন এনচাৰ ৰখা নাই তো যিকেইটা পাৰিছো আৰু যিকেইটা আপোনালোকৰ মেইনলি কুৱেশ্যন হয় মানে ৰেগুলাৰ যিখিনি আপোনালোকে সুধি থাকে চ' সেইখিনি এনচাৰ দিবলৈ ট্ৰাই কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই তেন্তে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিহেতু আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ কৰিলে আমাৰ আৰু কিবা এটা ভিডিঅ' দিবলৈ আমি উৎসাহ পাওঁ আৰু নেক্সট ব্লগ আহি আছে ফুচকা চেলেঞ্জ ফুচকা চেলেঞ্জ কোনে বেছি খাব পাৰে আপোনালোকে কমেন্ট কৰিব যে আমি কেনেকুৱা ভিডিঅ' দিলে আমি আপোনালোকে বেছি ভাল পাব আৰু যিটো যেনেকুৱা কন্টেন্টে হওক আৰু তেনেকে যিটো বেছিকে কমেন্ট আহে আমি সেইটো ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম তো নেক্সট ভিডিঅ' আহি আছে ফুচকা চেলেঞ্জ কোন জিকে আপোনালোকে চাব কিন্তু মই জিকিমেই আৰু মই জিকিম আৰু বহুতে কৈ আছে যে শাহু মা আৰু শহুৰ দেউতাৰ লগত চিনাকি কৰি দিবৰ কাৰণে চিনাকি কৰিম অতি সোনকালে মাৰ লগত বাৰু চিনাকি কৰি দিব পাৰিম আৰু মানে ব্লগত দেখিছে চাগে দেই মাক কিন্তু মানে দেউতাই বহুত বেছি দেউতা অলপ মানে বুজি পাইছে নহয় লাজ কৰে আৰু লাজ কৰে প্লাছ অলপ মুচনত থাকে মানে মুচন সেইটো মানে নোলায় ভিডিঅ'ত নোলায় গালিহে পাৰিব দেউতাই মানে ভিডিঅ' চিডিঅ' সিমানো মানে ভাল নাপায় আৰু যিহেতু মানে আমিও কিবা এটা মানে আমাৰো ইনকাম হৈ থাকে বুলি গম পায় আৰু সেইকাৰণে মানে আমাক একো এটা বাধা নিদিয়ে যে ভিডিঅ' বনাব নিদিয়ে বা ক'বালে ভিডিঅ'ৰ কাৰণে বা ক'বাত ওলাই যাব নিদিয়ে সেইটো নহয় বাৰু আমাক সেইটো পাৰ্মিশ্যন দিয়ে কিন্তু মানে নিজে লাজ কৰে আৰু মা বা নকওঁ আৰু মানে মা এইটো মানে ভিডিঅ' পাতি মানে আমাৰ যেনেকে ইম্প্ৰেশ্যন আছে ন আমাৰো যেনেকে তেনেকে আছে আৰু তো ঠিক আছে আজি ভিডিঅ'টো ইমানে আছিলে তো আজিলে বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই